তো ভাই যোৱাকালি আমাৰ অজন্তা নেক বাইদেৱে তো বাজেটখন স্থাপন কৰিলে তো বাজেটখনতনো কি থাকে এই বাজেটখননো কি বস্তু এটা যোনে জানে তো বহুত ভাল কথা আৰু যোনে নাজানে মই জাষ্ট এটা সৰু এটা নলেজ শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ তো যোনে জানে তো ভালে কথা বা সবে যদি জানে তেতিয়াও ভাল কথা তো জাষ্ট মই এটা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত সৰু এটা নলেজ শ্বেয়াৰ কৰিম বুলি মই ভাবিলোঁ তো কিছুমানে ধৰক গম নাপায় তো তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' তো এতিয়া বাজেটখননো কি বস্তু বাজেটত কি থাকে মানে বাজেটখন মানে কেতিয়া প্ৰস্তুত কৰা হয় চ' ধৰক এতিয়া চব বাজেটখন আমাৰ দেশৰ আৰ্থিক ব্যৱস্থাৰ লগত পুৰা সম্পূৰ্ণকৈ জড়িত আছে এই বাজেটখন এই বাজেটখননো কি বস্তু মই চিম্পলকৈ আপোনাক মই বুজাই দিওঁ ধৰক আপুনি এটা চেলাৰী পোৱা দৰমহা কিবা এটা আপুনি জব এটা কৰি আছে আপুনি চেলাৰী পালে এই চেলাৰীখিনি আপুনি মানে ধৰক আপুনি চেলাৰী পোৱাৰ লগে লগে আপুনি এটা কেলকুলেশ্যন কৰিব মানে ধৰক কেনেকুৱা আপুনি ধৰক সেই চেলাৰীটো ক'ত খৰচ কৰিব বা ক'ত আপুনি জমা কৰিব যিটোৰ পৰা আপুনি অলপ ৰেকাৰিং পাই থাকে আপুনি এটা ক'ত ইনভেষ্টমেণ্ট কৰিব আপুনি ক'ত খৰচ কৰিব সেইখিনি আপুনি চেলাৰীটো পোৱাৰ লগে এটা হিচাপ এটা লৈ লয় তো লাইক বাজেটখনো লাইক তেনেকুৱা অলপমান তো এই বাজেটখন কিন্তু এতিয়া তৎক্ষণাত মানে প্ৰস্তুত নকৰে এই বাজেটখন মানে আমাৰ ইণ্ডিয়াৰ যোনখন বাজেট হয় সেই বাজেটখন মানে বিত্তীয় মন্ত্ৰী প্ৰস্তুত কৰিবলৈ যিটো ৰাষ্ট্ৰপতিয়ে কয় বিত্তীয় মন্ত্ৰীক প্ৰস্তুত কৰিব তো বিত্তীয় মন্ত্ৰী প্ৰস্তুত কৰি উলিয়াই আৰু এই বাজেটখন 6 মাহ আগতে মানে উত্থাপন কৰাৰ 6 মাহ আগতে মানে বাজেটখন মানে প্ৰস্তুত কৰি উলিয়াই মানে 6 মাহ আগৰ পৰাই মানে কামটো চলি যায় আৰু বাজেটখন বনোৱা আৰু এতিয়া আপুনি চেলাৰীটোৰ পৰাটো গম পায় আপুনি ধৰক ক'ত খৰচ কৰিব বা ক'ত আপুনি এটা ইনভেষ্টমেণ্ট কৰিব সেইখিনি আপুনি কেলকুলেশ্যন কৰিলে এতিয়া চৰকাৰখনেনো কেনেকৈ এটা হিচাপ লগাব তো চৰকাৰৰ বাজেটখনৰো চেম তেনেকুৱাই মানে ধৰক চৰকাৰে প্ৰথমতে এটা দুটা ফেজত মানে বাজেটখনৰ দুটা পাৰ্টত মানে ভাগ কৰি লয় দুটা পাৰ্ট হৈছে এটা পাৰ্টত থাকে আপুনি চৰকাৰে আপুনি আয় ক'ৰ পৰা পাব মানে আৰু ধৰক ক'ত ব্যয় মানে খৰচ কৰিব ব্যয় হ'ব তো সেইখিনি বস্তু মানে দুটা পাৰ্টত মানে ভাগ কৰি লয় তো চৰকাৰে এতিয়া ধৰক আয় প্ৰথম পাৰ্টত আপোনাৰ ধৰক চৰকাৰে আয় মানে উপাৰ্জন ক'ৰ পৰা কৰিব ইনকাম ক'ৰ পৰা কৰিব ৰেভিনিউ ক'ৰ পৰা কমাব পাৰিব তো ৰেভিনিউ এতিয়া ধৰক চৰকাৰৰ যোনবিলাক ধৰক কিছুমান মানে চেক্টৰ আছে ধৰক ট্ৰান্সপৰ্টেশ্যন চেক্টৰ বা টেক্স চেক্টৰ টেক্স বুলি ক'লে দুটা টেক্স আহি যায় তো ডাইৰেক্ট টেক্স আৰু ইনডাইৰেক্ট টেক্স ডাইৰেক্ট টেক্সত আপোনাৰ ধৰক কোনবিলাক পৰে আপোনাৰ কৰ্পৰেট টেক্সটো পৰে দেন আপোনাৰ ইনকাম টেক্স এইবিলাক পৰে ইনডাইৰেক্ট টেক্সত আপোনাৰ GST গুডছ এণ্ড ছাৰ্ভিচেছ টেক্সটো পৰে তো এই দুটা টেক্সৰ পৰা ইনকাম কৰিব পাৰিব চৰকাৰে দেন আপোনাৰ ধৰক যোনবিলাক মানে চৰকাৰৰ চেক্টৰ ধৰক ট্ৰান্সপৰ্টেশ্যন ৰেলৱে চেক্টৰ বা ট্ৰান্সপৰ্টেশ্যনৰ যোনবিলাক চেক্টৰ আছে বা ক'ৰবাত ধৰক কিবা ইনভেষ্টমেণ্টৰ যোনবিলাক চেক্টৰ আছে তো সেইবিলাকৰ পৰা কমাব পাৰিব এতিয়া ৰেলৱেৰ কথা তোমালোকে কৈ দিওঁ ৰেলৱে যোনখন বাজেট আছে সেইখন বাজেট মানে 1924 চনৰ পৰাই 2017 চনলৈকে মানে ছেপাৰেটকৈ মানে হৈ আছিল মানে সেইটো ৰেলৱেৰ বাজেটখন আৰু মানে ৰেলৰ যোনখন বাজেট সেইখন বাজেট মানে আগতে 1924 চনৰ পৰা মানে বেলেগকৈ মানে ছেপাৰেট এটা ডেট হ'লে সেইখন বেলেগকৈ মানে উত্থাপন কৰিছিল মানে এখন প্ৰস্তুত কৰি উলিয়াইছিল সেইখন বাজেট মানে বেলেগকৈ মানে হেৰি কৰিছিল তো যেতিয়া মানে মোদী চৰকাৰ আহিল যেতিয়া মানে বিজেপি চৰকাৰ আহিল তেতিয়া মানে 2017 মানে মাৰ্চ কৰা হ'ল আৰু দুখন মানে ইউনিয়ন বাজেটৰ লগত মানে লগ কৰা হ'ল মানে আপোনাৰ যোনখন আপোনাৰ ৰেল বাজেট আৰু আপোনাৰ ইউনিয়ন বাজেট তো দুখন মাৰ্চ কৰা হ'ল তো ৰেল বাজেটটো একেলগে চ' এনেকৈ মানে চৰকাৰে য'ৰ পৰা মানে ৰেভিনিউ কমাব পাৰে তো সেইটোৰ হিচাপটো আগে দিয়ে মানে ধৰক য'ৰ পৰা উপাৰ্জন কৰিব চৰকাৰে মানে টোল গেট ট্ৰান্সপৰ্টেশ্যন চেক্টৰ ৰেলছ এইবিলাক যাৰ পৰা আৰু চৰকাৰে মানে কমাব পাৰে আৰু চৰকাৰৰ ধৰক কিছুমান চেক্টৰ চৰকাৰৰ ডুবি আছে ধৰক লছত যায় আছে তো সেইখিনি চৰকাৰে বেছি দিব তো সেইখিনিৰ পৰা কিবা এটা ইনকাম হ'ব হিউজ এমাউণ্টত এটা ইনকাম হ'ব চৰকাৰৰ তো সেইটো বস্তু মানে উত্থাপন কৰে তো সেইটো থাকে এটা উপাৰ্জন সেইটো পাৰ্ট থাকে আপোনাৰ যোনখন আয়ৰ পাৰ্ট থাকে মানে ইনকামৰ পাৰ্ট থাকে বা ৰেভিনিউৰ পাৰ্ট থাকে সেইটো পাৰ্টত মানে এইটো বস্তু থাকে তাৰপিছত মানে এক্সপেণ্ডিচাৰ ক'ত হ'ব মানে খৰচ ক'ত হ'ব ধৰক নতুনকৈ কি মানে চৰকাৰে আনিব ইমপ্লিমেণ্ট কৰিব কোন চেক্টৰত মানে ধৰক কিবা মেডিকেল কলেজ বনাব ক'ৰবাত বা ধৰক ক'ৰবাত ৰেল ষ্টেচন এটা বনাব ক'ৰবাত নতুনকৈ ক'ৰবাত কিবা বেলেগ ধৰক এডুকেশ্যন লাইনত কিবা ইমপ্লিমেণ্ট কৰাব নতুনকৈ কিবা খৰচ কৰাব তো সেইটো ছেকেণ্ড পাৰ্টটোত মানে এইবিলাক থাকে মানে ধৰক ক'ত খৰচ কৰাব তো জাষ্ট এইখিনি আৰু মানে ধৰক কেনেকৈ ক'ত মানে চৰকাৰৰ এটা বাজেটত এইখিনি বস্তুৱে থাকে মানে কেনেকৈ ক'ৰ পৰা চৰকাৰৰ ঘৰত পইচা আহিব আৰু ক'ৰ পৰা চৰকাৰৰ ঘৰৰ পৰা পইচা যাব মানে ক'ত যাব মানে সেইবিলাক মানে এইখন বাজেটত মানে চিম্পলিকৈ ক'ব গ'লে সেইখিনি বস্তুৱে থাকে তো মই ভাবিলোঁ কি এইটো বস্তু সৰু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো কিবা যদি ভুল হৈছে তলত কমেণ্ট কৰি জনাব ময়ো শিকিব পাৰিম আপোনালোকৰ পৰা আৰু মোৰ চেনেলটোত এনেকুৱা সৰু নলেজৰ লগত আপোনালোকে ব্লগছো পাই থাকিব বহুত দিন ভিডিঅ' দিব পৰা নাই কিন্তু ব্লগছ আহি আছে নতুন প্লিজ মোক অলপ ছাপোৰ্ট কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একদম ফ্ৰীতে আপুনি ছাবস্ক্ৰাইব কৰিব পাৰিব তো লগ পাম নতুন ভিডিঅ'ত বাই